হাই গাইজ নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই এতিয়া গৈ আছোঁ মাধৱদেৱৰ জন্মস্থানলৈ আৰু এয়া চাওক গাড়ীত পূৰা ফুল মানুহ হৈ আমি সকলো গৈ আছোঁ অলপ দেখাই দিছোঁ আপোনালোকৰ গাড়ীৰ ভিতৰত থকা মানুহবোৰ আৰু চাই থাকিব ভিডিঅ'টো এয়া গাড়ী ধুনীয়াকৈ দিহানাম গাই গৈ আছে সকলোৱে ফূৰ্তি কৰি আৰু ফাইনেলি আমি মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী পাই গ'লোহি আৰু এইখন গেটৰ ভিতৰত আপোনালোকক কি দেখোঁ সকলো কৈ থাকিম ধুনীয়াকৈ সোমাই আহি আছোঁ আৰু এইটো লেটেকু পুখুৰীৰ ওচৰতে ফুল এজোপা আছে বৰ ধুনীয়াকৈ ফুলি আছে এয়া দেখিব পাৰিছে আপোনালোকে নামঘৰ ওচৰ পাই গ'লোহি আৰু ভৰি হাত ধুই ল'লোঁ আৰু এতিয়া অলপ আপোনালোকক চবফালে মই দেখাই দিছোঁ পৰিৱেশটো আৰু সকলো ভৰি হাত ধুই ভিতৰত সোমাব লৈছে নামঘৰৰ ভিতৰত আৰু এতিয়া ময়ো প্ৰৱেশ কৰিছোঁ কৃষ্ণ প্ৰভু আৰু এইফালে মায়ে চাকি জ্বলাব লৈছে লগতে ময়ো জ্বলাই ল'ম আৰু আপোনালোকে চাই থাকিব ময়ো চাকিখন জ্বলাই ল'লোঁ বহুত ভিৰ হৈ আছিলে আৰু এতিয়া আহি গ'লোঁ চাহ খাবলৈ আৰু এতিয়া চাহ খাই আছোঁ এয়া ভণ্টি ছোৱালীজনী আৰু সকলোকে অলপ দেখাই দিছোঁ আমাৰ লগত যোৱা আইগৰাকীয়ে এতিয়া নাম দি আছে ইয়াত মাধৱদেৱে গা ধোৱা নাট হয় নাটটো পানীত তুলিছে মায়ে বহুত তহঁত আছে পানীবোৰ ইয়াত আহিলে মানে খোৱা খাদ্যবোৰ লৈ আহিব লাগে ইয়াত ভকতে ধুনীয়াকৈ বনাই মেলি দিয়ে আৰু এতিয়া আমি ইয়াত ভাত খাই আছোঁ এইফালে ভাইটি মোৰ ওচৰত বহি আছে লখিমপুৰতে থকা কলাক্ষেত্ৰ চাব গ'লোঁ কলাক্ষেত্ৰখন বনাই আছে বহুত ডাঙৰকৈ কিন্তু বস্তুবোৰ এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব